মই মানে বেছি মাছ চাছ নামাৰোঁ। মই ভাবছোঁ যে আজি মাছ মাৰোঁ, এটা ৰেকৰ্ড কৰি দিওঁ। এটা মাছ পালিও এটা ৰেকৰ্ড এটা হৈ গ'ল যে মই এটা ৱেলকাম গাইজ চন্দন ডেকা ব্লগলৈ। আকৌ মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। তো গাইজ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ বেলেগ ভিডিঅ'। তো গাইজ কি বেলেগ ভিডিঅ' বুলি কৈ আছোঁ। গাইজ বেলেগ ভিডিঅ' মানে হৈছে মই কৈ আছোঁ। গাইজ মানে বহুত দিন মই চিকাৰ কৰা নাই, অৰ্থাৎ মাছ মৰা নাই। তো আজি ভাবিলোঁ যে চিকাৰে কৰোঁ, মাছে মাৰোঁ। আচলতে হয় জীৱ হত্যা মহাপাপ, কিন্তু কি কৰিব উপায় নাই। আমি আগৰ পৰা সেনেকৈ চলি আহিছোঁ আৰু এতিয়াতো সেনেকৈ চলিবই লাগিব। তো হয়তো গাইজ মানে আগৰ পিনে মানে এটা খাল এটা আছে, সেই খালটোত মানে গাইজ ইমান মানে মাছ সোমাইছে নদীৰ পৰাই। মানে মই যোৱাকালি এজন মানুহৰ পৰা আহি মাছ মাৰিছে, সিহঁতে ইমান মাছ নিছে মানে 2-3 হাজাৰ টকাৰ মাছ লৈ গৈছে। মানে কেৱল কাৱৈ মাছ, গৰৈ মাছ আৰু শ'ল মাছ, চেনাল মাছ, মানে দামী মাছ, লাক্সাৰিয়াছ মাছবোৰ আছে সকলোবোৰ। মানে যিবোৰ ভাল দামী মাছ, কাৱৈ গৰৈ দুটামান মানে শিঙিও ডাঙৰ সেই খালটোত বোলে মই শুনা পাইছোঁ তাৰপিছতে বহুত বোলে মাছো আছে। তো মই ভাবিছোঁ যে সেই খালটোত একবাৰ মই যাই মোৰ ভাগ্য পৰীক্ষা কৰি চাওঁ। মোৰ কপালত, মোৰ ভাগ্যত মানে মই কি মাছ পাওঁ, কি আছে। তো গাইছ মই মানে একবাৰ প্ৰমাণ কৰি চাওঁ, সেই খালটোত মই পৰীক্ষাটো দি চাওঁ, তো পাছ কৰোঁ নে নকৰোঁ। তো গাইছ ব'লক নহ'লে এটা বৰশী লৈ তো সেই খালটোলৈকে চিকাৰ আৰম্ভ কৰোঁ। ব'লক আৰু গাইছ ৰ'ব ভিডিঅ'টো মই কৈ আছোঁ। গাইছ মানে মোক আগৰ ভিডিঅ'ত মোক মানে প্ৰায় 3জন মানে মোক কমেণ্ট কৰিছিল যে তই আজিকালি মুখত মানে স্কিনটোত কি খোৱা কৰিছ, ইমান মানে গ্ল' হৈ উঠিছে। মানে বগা হোৱাৰ কথা কোৱা নাই, মানে আগতে মোৰ বহুত দাগ আছিল, এইবিলাক মানে ক'ৰবাত মানে দাগবোৰ আছিল। তো সেই দাগবোৰ মানে এতিয়া নাই, দাগবোৰ মানে গৈছে, মানে এই ফাটি মানে ছালটো শুকান ন, মোৰ ছালটো শুকান ন, ছালটো শুকান হোৱাৰ ফলত মানে দাগ বহি যায় এনেকুৱা, মানে দাগ মানে ফাফাৰে এলেকা বুলি কয়, মানে দাগ হৈ গৈছে। মানে মুখখন আৰু যিমান পিম্পল ওলাইছিল মানে ওলাইছিল, এতিয়া মানে সেইবোৰ নাই আৰু মুখখন অলপ গ্ল' হৈছে। তো গাইছ হয়তো কেমেৰাত ভালকৈ ইমান কভাৰ মানে কেমেৰাত হয়তো ভালকৈ ইমান নুঠিব, গাইছ হয়তো মানে কেমেৰাত সেনেকৈ নুঠিব পাৰে, কিন্তু মোক বহুতে সুধিছিল যে তই মুখত কি খোৱা হৈছে। তো গাইছ মই সকলোকে কৈ আছোঁ, মই বৰ্তমান ব্যৱহাৰ কৰি আছোঁ মুস্তাকৰ হাৰ্বেল ফেচ ৱাছ। তো গাইছ হয়তো কি আপোনালোকে ভাবিছে কি মুস্তাকৰ হাৰ্বেল ফেচ ৱাছ, হয়তো বহুতে চিনি পায় বাট বহুতে চিনি নাপায়। তো মই আজি লাইভ প্ৰুফ দেখুৱাম অলপ। তো গাইছ আপোনালোকে হয়তো নাম শুনিছে আগে পিছে, মুস্তাক হাৰ্বেল ফেচ ৱাছ বুলি নাম, মানে প্ৰায়ভাগ ভিডিঅ'ত কিছুমানে প্ৰমোচন কৰি থাকে আৰু কিছুমান মানে দি থাকে। আৰু মই আজি প্ৰমোচন কৰা নাই, জাষ্ট মই ৰিভিল কৰিছোঁ যে মই মুখত কি চাওক। মই যেনেকৈ মোৰ মুখখন ঠিক কৰিছোঁ, আপোনালোকে আপোনাৰ মুখখন মানে ভালকৈ ৰাখক, ভাল ঠিক কৰক, মানে আপোনালোকে ব্যৱহাৰ কৰি চাওক, আপোনালোকে ভাল ফল পাব। সেইবাবে মানে মই এই ব্যৱহাৰ কৰি আছোঁ মুস্তাকৰ হাৰ্বেল ফেচ ৱাছ। মই মানে 2টা আনিছিলোঁ, আপোনালোকে হয়তো অনলাইনত এভেইলেবল আছে, ফ্লিপকাৰ্ট, মিছোত। আপোনালোকে যাই মানে চাৰ্চ কৰি দিয়ক যে মুস্তাকৰ হাৰ্বেল ফেচ ৱাছ বয়, তেতিয়া আপোনালোকে আহি যাব। আৰু আপোনালোকে যদি 2টা আনে, আপোনালোকে 2টা আনিলে মানে কমত পাব। মোটামুটি আপোনালোকে 2টা আনিলে 230 টকা মানত, 240 টকা মান ইমান ভিতৰত পাই যাব। আৰু যদি এটা আনে আপোনালোকে এটাত ল'ব 175 টকা, 150 টকা, 150 টকা এনেকৈ ল'ব। মানে এটাত অলপ মানে দামটো অলপ বাজেটটো অলপ বেছি হৈ যায়। আপোনালোকে 2টা আনে, 2টা আনিলে মানে কমত পোৱা যায়। তো মই 2টা আনিছিলোঁ, সেইকাৰণে মই 2টা কমত পাইছোঁ। বৰ্তমান বাৰু এটা শেষ হৈছেই, কিন্তু আৰু এটা নতুনকৈ আনিছোঁ, যিটোকে এতিয়া গৰমৰ দিন, আৰু গৰমৰ দিনত মানে আমাৰ মুখখন মানে বেছিকৈ ঘামিয়াই যায়, মানে পটককৈ মানে ঘামিয়াই যায়। গৰমৰ দিনত মুখখন আমাৰ মানে বহুত গৰম লাগি থাকে। তাৰোপৰি মানে এইটো আনিছিলোঁ, এইটো বৰ্তমান শেষ হৈছে, এইটো নাই। আৰু এইটো নতুনকৈ যোৱাকালি আনিছোঁ, আৰু এইটো মুস্তাকৰ হৈছে হাৰ্বেল ফেচ ৱাছ। আপোনালোকক মই এইটো কেনেকৈ ঘঁহে বা ইমান দেখুৱাই নাথাকোঁ, জাষ্ট মই কৈ দিওঁ। আপোনালোকে এটা কাম কৰিব, আপোনালোকে ক'ৰবাত যোৱাৰ আগত এইটো মানে ঘঁহি যাব মুখত, ঘঁহি পেলাই 2 মিনিটমান থাকিব, মুখখন ধুই দিব। আৰু সেই জেগাৰ পৰা আকৌ আপুনি য'ত যাব, আকৌ তাৰ পৰা আহি আকৌ আপুনি ভালদৰে এইটো দি মুখখন ধুই দিব। অৰ্থাৎ আপুনি দিনত এই মুস্তাকৰ প্ৰডাক্টটো দিনত 2বাৰকৈ ব্যৱহাৰ কৰিব। ক'ৰবাত যোৱাৰ আগত বা আহি আহক, আপোনালোকে 2বাৰ মুখত সানি ব্যৱহাৰ কৰিব। আৰু এতিয়া মানে আপোনালোকে চাওক, মই প্ৰায় 2 মাহমান ব্যৱহাৰ কৰিছোঁ, তেতিয়া মোৰ এই অলপ গৈছে। আপোনালোকে ফাৰ্ষ্ট 1 মাহত নাযায়, আপোনালোকৰ 2-3 মাহ ব্যৱহাৰ কৰিব। আপোনালোকে প্ৰথমতে 2-3 মাহ ব্যৱহাৰ কৰিব লাগিব, তাৰপিছত তেতিয়া আপোনাৰ মানে লাহে লাহে দাগবোৰ গুচি যাব। আৰু তাক ব্যৱহাৰ নকৰিলেও আপোনাৰ কথা, আপুনি যি কৰে ব্যৱহাৰ কৰে নকৰে। এতিয়া বাৰু মই কৰি আছোঁ, সেইকাৰণে মই আপোনাক ভাল ফলাফল পাইছোঁ, আৰু মই যিটো ভাল ৰিজাল্ট এটা পাইছোঁ, ভাল ফলাফল পাইছোঁ। তো আপোনালোকে ব্যৱহাৰ কৰক, আপোনালোকে ভাল ফল পাব। আৰু গাইছ এতিয়া মই মানে বৰশী চৰশী লৈ আহিছোঁ, চিপ টিপ লৈ আহিছোঁ। আৰু এতিয়া গাইছ মই ফাৰ্ষ্ট এইটো খালৰ পৰা আৰম্ভ কৰিম।
ফাৰ্ষ্ট এইটো খালত দিম, তাৰপিছত আমি আগলৈকে যাই আৰু বেলেগ বেলেগ মানে খালত যাই বহি বহি আমাৰ মাছ কিমান পাতে বলক ফাৰ্ষ্টতে বহি লওঁ। মানে বহি আছোঁ, নাই মাছ নাই চাগে। আৰু তাতে গৈছিলোঁ, তাতে কাম নহ'ল, তাতে মানে এটা মাছো নাপালোঁ। 2 ঘণ্টামান তাতে বলোঁ, এটা মাছ নাখানে গুচি আৰু ইয়াতে বওঁ, এবাৰ আৰু এটা হাল আছে ইয়াতে বওঁ, এইটো হাল বাৰু। তাতে বাৰু গাইছ ৰিজাল্ট শূন্যই পালোঁ, যে ইয়াতে বা কি পাওঁ বলক গাইছ নিমিছা। আৰু এটা বস্তু আছে গাইছ, আপোনালোকে দেখা পাইছে না, এইটো বস্তু আপোনালোক কোনে কোনে চিনি পায়? এইটো বস্তু চিত বাগৰি বুলি কয় বস্তু। এইটো বস্তু মানে মই ইয়াত দেখিলোঁ, মানে বহুত ঠাইতে এইটো প্ৰায় দেখা পায়, কিন্তু ইমান দেখা নাপায়, মানে কেতিয়াবা দেখা পায়। এই দুটা গাইছ আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন? এইটো মই দেখুৱাই আছোঁ ৰ'ব, মানে এইবুলি যিবিলাক গুটি আছে মই দেখুৱাই আছোঁ, মানে কটা আছে গাইছ, ছিঙিব নোৱাৰিয়ে, মানে বিন্ধে, এতিয়াও মানে ছিঙিব চেষ্টা কৰিছোঁ। এইটো গাইছ, এই গোটটো আপোনালোকৰ ফালে কি বুলি কয়? এই গাছডাল সম্পূৰ্ণ গাছডাল মই দেখুৱাই দিছোঁ, সম্পূৰ্ণ গাছ মই দেখুৱাই দিছোঁ। এই গোটটো ইয়াৰ গাছৰ যিটো গোট, এইটো গোট মানে খাই, মানে কিবা তিত বাগৰি বুলি কয় আমাৰ ফালে, মানে গোটটো মানে কিবা হেৰি কৰি খায়, ভাজি খাই কিবা তিতা লাগে নেকি, কিন্তু এই গাছডালৰ গোটাই মানে গোটাই সম্পূৰ্ণ মানে সেই আছে আৰু গোটাই মানে ভৰ্তি হৈ আছে, পকিও আছে, দুটা এটা পকিছেও। এইফালে ধৰক একদম পকিছে। এইটো আপোনাক কমেণ্ট কৰিব, এইটো আপোনালোকে কি বুলি কয়? এইটো আপোনালোকৰ ফালে কি বুলি কয়? মানে এইটো মানে খাই, কিন্তু তিতা লাগে, কিন্তু এইটো বহুত উপকাৰী হয়, তিতা লাগিলে মানে বহুত উপকাৰী হয়। আৰু গাইছ তাত বাৰু মোৰ 0 আহিল, অৰ্থাৎ 0 আহিল। ইয়াত বা কি হয়? ইয়াত বাৰু বুই চাওঁ, ইয়াতো সেই 0 আহিব। মোৰ ভাগ্যত এইবোৰ মাছ সেইবোৰ নাই থাকে, মাছ আৰু কি হয় গাইছ, মই যে কিবা দেখুৱালোঁ তিত বাগৰি নেকি খাই তিতা লাগে, আৰু গাইছ মই যেতিয়া দেখুৱালোঁ এই তিত বাগৰি নেকি বুলি ক'লোঁ যে, মানে তিতা লাগে খাই যে, তাতে মই গিলাখান নামো নাজানো মানে চাওক গাইছ, মই তিতা বোলা বস্তুটো একদম খাই বেয়া পাওঁ, আৰু মই তিতা বোলা বস্তু নাখাওঁ যি তাৰ নামো নাজানো। তো সেইকাৰণে তিতা বোলা বস্তুটো মই নাখাওঁ, নামো নাজানো। মানে বৰশী পাতাই আছে এটা, তো তাতে বাৰু কি হয় মাছ নাপালোঁ, কাৰণ এইটো নাখাওঁ, নাম মনত আহিলা। আচলতে মই চবচে বেয়া পাওঁ তিতাটো, আৰু কোনে কোনে তিতা বেয়া পায় মোক কমেণ্ট কৰি জনাব। এতিয়া বলক এতিয়া মাছ খাম। নাই গাইছ, যি দেখিছোঁ মোৰ মানে এটাও কামত নহ'ব, মানে ইয়াতে যিসোপা জংঘল আছে, জংঘলত মানে মাছ আশা কম, মাছৰ লাগব নে? আৰু ওপৰ ফালে চাওকচোন গাইছ, কিমান ওপৰতো পাহাৰ থকা, মাজৰ ফালে মাছ আছে, কিন্তু মাজৰ ফালে মই এতিয়া মোৰ বাহুটো সাঁতাৰাম, মানে মোৰ বাহুটো চিপটো মানে সাঁতা নাই, তো সাঁতা হ'লে মাজক লাগি নাযাব। ইয়াতে মানে যিসোপা জংঘল, এতিয়া মাছ পোৱাৰ আশা কম। কালি ইয়াৰ পৰা বহুত মাছ নিছে, মই আজি মানে পাৱা নাই, ভাগ্য মোৰ নাই। হ'ব দিয়ক গাইছ, মানে এটাও মোৰ যাত্ৰা নাই, এটাও মই মোটামুটি আধা ঘণ্টা 1 ঘণ্টামান বৰশী বালোঁ, মানে চিপ ফেলালোঁ, কিন্তু নাই মাছ নাই। নাই আৰু এইবোৰ মানে মোৰ ভাগ্যত নহ'ব, মানে কাৰণটো কিয়, মানে কালিতো বহুত মাছ পাইছোঁ, তো আজি কিয় বা পোৱা নাই, মই নিজে পোৱা নাই। কালিতো বহুত মাছ পাইছোঁ, মই বা কিয় পোৱা নাই আজি নাজানো আৰু, তো সেইটোৱে কিবা, হয়তো নে চিপটোৱে মোৰ শনি লাগছে, মই জাৰি ফুকি লৈ আহিব লাগে নেকি চিপ সেইকাৰণে মাছ তাছ নাপালোঁ। বাদ দি ঘৰত যাওঁ, এতিয়া যি দেখিছোঁ মাছ নাপালোঁ, ব্ৰইলাৰে আনি খাব লাগিব। মই মানে বেছি মাছ চাছ নামাৰোঁ, মই ভাবছোঁ যে আজি মাছ মাৰোঁ, এটা ৰেকৰ্ড কৰি দিওঁ, এটা মাছ পালোঁ, এটা ৰেকৰ্ড এটা হৈ গ'ল। মই এটা মাছ মাৰি এটা মাছ আনিছোঁ, ঘৰত দেখা পালোঁ যে মাছটা আনি মই মাছ যে মই এটা মাছ মাৰি আনিছোঁ, চাওক মাছটো এটা ঘৰত দেখা পালোঁ, কিন্তু নাই, মোৰ আজি ৰেকৰ্ডটো নহ'ব, যিটো ভাবছোঁ সেইটো নহ'ব আৰু কি কৰিম তাতে, অলপ আৰু ব্ৰইলাৰ কিনি খাব লাগিব, ব্ৰইলাৰ সেইবোৰে গুচি আছে, ব্ৰইলাৰে গুচি যাত্ৰাতে কৈছিল 0 এতিয়া 0 হ'ব। আৰু গাছ কোনোবা ভাবিব পাৰে ইমান তোৰ মাছ খাওঁ লাগছি, তই মাছ কিনি খা, তই মাছ মাৰা কিয়? চাওক পইচা লৈ আহি নপৰে কথাটো, মেইন কথাটো হৈছে মাৰি খোৱা মাছৰ মজাই বেলেগ, কিনি খোৱাতকৈ মাৰি খোৱা মাছৰ মজাই বেলেগ। সেইকাৰণে গাইছ মাছটো কিনি খাব পাৰি, মাছটো কিনি খোৱাটো সৰু কথা, কিন্তু কিনি খোৱাতকৈ অলপ মাৰি খোৱাটোৰ মজাটো বেছি। সেইকাৰণে মই ভাবিছিলোঁ যে মাছ মাৰিম, চিপ টিপ লৈ আহিলোঁ, কিন্তু নাই মাছ নাই।
আৰু গাইছ এটা বস্তু বিৰাট খাবৰ মন গৈছে মাছটো নাপালোঁ মানে আম টেঙা ইয়াত মানে আম টেঙা বৰ্তমান মানে কি হৈছে যে আম টেঙাটো বৰ্তমান এতিয়া আমবিলাক ফুলছি কিন্তু ফুললি মানে অলপ আজি মানে ভাবছোঁ যে আম টেঙা খাওঁ মানে বিৰাট আম টেঙা খাব লাগি আছে আম টেঙা আমৰ গাছ নাই ইয়াত ডাল নাই চব কাটি দিছে আমৰ গাছ নাথাকেই আমাৰ ফালে আমৰ গাছ চব কাটি দিয়ে আৰু আজি মানে যিটো খাব খুজিছোঁ সেইটো খাব নাপাওঁৱেই এনেকুৱাই হ'ব আৰু আপোনালোকে যদি মুস্তাকৰ এই প্ৰডাক্টটো যদি ব্যৱহাৰ কৰিব বিচাৰে মুস্তাকৰ হাৰ্বেল ফেচ ৱাছ তেনেহ'লে আপোনালোকে ডিছক্ৰিপশ্যনত মোৰ এটা নম্বৰ থাকিব আপুনি তাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব আৰু লিংক দিয়া থাকিব তাৰে আপুনি ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰিব সেই আৰু তেনেকৈ ল'ব যদি নকওঁ মই কিন্তু ব্যৱহাৰ কৰি ভাল পাইছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে এবাৰ এটা আনি চাওক এটা ব্যৱহাৰ কৰি চাওক আৰু মেইন কথা হৈছে কি মই ক'ব পাৰিছোঁ এই মুস্তাকৰ যিটো মানে প্ৰডাক্টটো আৰু এই প্ৰডাক্টটো কেৱল আপোনালোকৰ মানে মুখৰ দাগ বা মুখখন বগা কৰাটোৱেই নহয় আপুনি গৰমৰ দিনত এই ঘঁহিলে যদি এবাৰ আপোনাৰ ঘঁহি লয় গৰমৰ দিনত মুখখন ইয়াত মানে চাইট্ৰিক এচিড থাকে ন এচিড থকাৰ ফলত মানে মুখখন ঠাণ্ডা পৰি থাকে জানিব মানে কিবা এই ফিক্স লগোৱা আনবা মুখত মানে কিবা ফিক্স লগোৱা আনবা ঠাণ্ডা পৰি থাকে বঢ়িয়া লাগে আৰু প্ৰডাক্টটো একদম ভাল লাগিছে আৰু গাইছ এইকেইদিন গৰমৰ মানে বিৰাট উৎপাত পৰিছে মানে যি উৎপাত হৈছে গৰমৰ মানে এতিয়া পৰাই গৰম লগা আহিছে ফেন নহ'লে চলিব নোৱাৰা আহিছে মানে পুৰা গৰম আৰুতো আছেই জুন জুলাই আৰু গৰম দিব এতিয়া নকয় এনেকুৱা আৰু গাইছ আজি মানে ঘৰত কোনো নাই আৰু গাইছ এই দুপৰীয়া সময়ত মোৰ মানে অলপ চাহ খাওঁ লাগে দুপৰীয়া আপোনালোকক লাগে নে ক'বচোন মানে দুপৰীয়া মই মানে অলপ চাহ খাওঁৱেই মানে খাওঁ লাগে কিবা সেইকাৰণে দুপৰীয়া টাইমত 12টামান বজাত চাহ খাব লাগে আৰু মানে 12টামান বজাত অলপ চাহ পানী কিবা খাওঁ লাগে আৰু তাৰোপৰি আজি আকৌ ঘৰত কোনো নাই মই একলাই আছোঁ মাও নাই দেউতাও নাই তো সেইকাৰণে মানে ঘৰত কোনো নাথাকিলে আৰু মই আৰু ৰেডিমেড বস্তু বিচাৰোঁ কেম্পা আৰু চিপছ মানে যদি ঘৰত যদি কোনো নাথাকে ন গাইছ মই ৰেডিমেড বস্তুৱে বিচাৰোঁ কেম্পা আৰু চিপছ মানে এই দুটাই মানে আজি দুপৰীয়া আৰু মানে খাই মানে অলপ শান্তিটো লগৰ ঠাণ্ডা ঠিক আছে দিয়ক বাৰু এতিয়া মই এতিয়া খাওঁ আপোনালোকক মই এতিয়া খাওঁ তো ঠিক আছে গাইছ আজিৰ এই ব্লগটো ইমানটা সমাপ্ত কৰিছোঁ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নেক্সট ভিডিঅ' আহিব